যেতিয়ালৈকে যুদ্ধ সমাপ্ত নহয় আমাৰ কোনো অফিচাৰ আৰু মন্ত্ৰী চৰকাৰী খৰচত বিদেশ ভ্ৰমণত নাযায় আসাম ইলেক্ট্ৰনিক কম্পোনেন্ট ম্যানুফ্যাকচাৰিং স্কিম এটা ঘোষণা কৰিছে য'ৰ পৰা নেকি কেমেৰাৰ লাইট কেমেৰা ভিডিঅ'ৰ কেমেৰাৰ পাৰ্টস এইবিলাক ইলেক্ট্ৰনিক সামগ্ৰীবিলাক প্ৰস্তুত হ'ব টু কমপ্লিমেন্ট দ্যাট স্কিম ভাৰত চৰকাৰে যেটো স্কিম লৈছে তাৰ লগত এডিশনাল ইনসেন্টিভ দি পেলাই আজি আমি আসাম ইলেক্ট্ৰনিক্স কম্পোনেন্ট ম্যানুফ্যাকচাৰিং টপ আপ স্কিম টপ আপ মানে ভাৰত চৰকাৰে যি ইনসেন্টিভ দিছে তাতে আমি টপ আপ কৰিছো এই আঁচনিখনো বা এই প্ৰস্তাৱটো আজি কেবিনেটে অনুমোদন জনাইছে এতিয়া আমি কেবিনেটত লোৱা আন কেইটামান সিদ্ধান্ত লৈকে আহিছো যেটো আজিৰ সময়ৰ প্ৰাসংগিক in related to the prevailing situation এই সময়টো হৈছে যে ভাৰতীয় সেনা বাহিনীৰ লগত থিয় হোৱা আৰু এই সময়খিনি হৈছে যাতে আমি সেনা বাহিনীৰ প্ৰতিটো প্ৰচেষ্টা প্ৰতিটো উদ্যম আৰু প্ৰতিটো সাহসী কামকাজক আমি প্ৰেৰণা যোগোৱা আমি তেওঁলোকক সাহস দিয়া আৰু তেখেতসকলৰ লগত থিয় হোৱা যুদ্ধ চলি থকা পৰিবেশলৈকে ৰাজ্য চৰকাৰে নিজকে অত্যন্ত ক'ব গ'লে এক প্ৰকাৰ অস্টেৰিটি যে আমাৰ যাতে কাম কাজ ঘটনা চাল চলনত এটা মিতব্যয়িতা দেখা পায় অস্টেৰিটি দেখা পায় যাৰ জৰিয়তে নেকি আমি সেনা বাহিনীৰ জোৱানসকলক নৈতিক সমৰ্থন আগবঢ়াম যুদ্ধ চলি থকা মাহ কেইটাত আমি কেইটামান বিশেষ ব্যৱস্থা কৰিব খুজিছো যুদ্ধ চলি থকা পৰ্যন্ত অল সেমিনাৰ ওয়াৰ্কশপ কমেমোৰেটিভ ইভেন্টস এণ্ড কনফাৰেন্স ইনভলভিং এক্সপেন্ডিচাৰ এণ্ড সেৰিমনি য'ত নেকি সেৰিমনি কৰিব লাগে টকা পইচা খৰচ কৰিব লাগে অফিচৰ ভিতৰতে সেমিনাৰ এখন পাতিছো বেলেগ কথা কিন্তু কলা ক্ষেত্ৰত গৈ এখন সেমিনাৰ পাতিব লাগে কৰবাত পেন্ডেল বনাই সেমিনাৰ পাতিব লাগে আমি সকলো কাম যেতিয়ালৈকে যুদ্ধ চলি থাকে আমি বন্ধ কৰিছো যে আমি মিতব্যয়িতাৰ মাজেৰে কনফাৰেন্স কৰিব লাগে সিএমৰ কনফাৰেন্স ৰুমতে কৰিলে জনতা ভৱনতে কৰিলে ডিসি ৰুমতে কৰিলে কিন্তু আমি যেটো পাব্লিকলি আমি কৰো এই কামখিনি আমি নকৰো যেতিয়ালৈকে যুদ্ধ সমাপ্ত নহয় আমাৰ কোনো অফিচাৰ আৰু মন্ত্ৰী চৰকাৰী খৰচত বিদেশ ভ্ৰমণত নাযায় যে আমি সিদ্ধান্ত লৈছো যে ডিউৰিং দিস পিৰিয়ড নো অফিচাৰ্স নো মিনিষ্টাৰ্স উইল ট্ৰেভেল abroad during this period